কাৰ্বি আংলংবাসীক এটা অনুৰোধ জনাম যে গভৰ্ণমেণ্টৰ এক্স গ্ৰেচিয়া এছিষ্টেঞ্চ স্কিম আণ্ডাৰ SDRF তাৰ অধীনত যদি কোনোবা লোকৰ কোভিডত মৃত্যু হৈছে তেতিয়াহ'লে তেওঁৰ যি আত্মীয় আছে বা নেক্সট অফ টিম আছে তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা 50,000 টকাৰ এককালীন সাহায্য দিয়া হ'ব। চ' এই যি সাহায্য হ'ব সেই সাহায্য লাভ কৰিবৰ কাৰণে তেওঁলোকে DC অফিচত এপ্লাই কৰিব পাৰিব। তাৰ উপৰিও তেওঁলোকে অনলাইনো এপ্লাই কৰিব পাৰিব। চ' তাৰ কাৰণে যি ডকুমেণ্টছৰ দৰকাৰ হ'ব সেই ডকুমেণ্টছবিলাক যিকোনো আইডেণ্টিটি প্ৰুফ, যিজন মানুহ মৃত্যু হৈছে তেওঁৰ এটা আইডেণ্টিটি প্ৰুফ দিব লাগিব। তাৰ উপৰিও এটা যিটো নেক্সট অফ কিন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন দিব লাগিব। আৰু যিজন মানুহৰ মৃত্যু হৈছে কোভিডত তেওঁৰ যি ডেথ চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট তেওঁ দিব লাগিব। আমি অলৰেডি 135 নম্বৰ মানে কোভিডৰ ডেথ আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত হৈছে এতিয়ালৈকে। তাৰ ভিতৰত আমি 22 গৰাকী মানুহক অলৰেডি এই যি এক্স গ্ৰেচিয়া আছে, এক্স গ্ৰেচিয়া এছিষ্টেঞ্চ আছে সেইটো আমি অলৰেডি তেওঁলোকক দিছোঁ। আৰু ইতিমধ্যে আমাৰ পৰা যিটো ফৰ্ম লৈ গৈছে 55 মানুহে আমাৰ পৰা ফৰ্ম লৈ গৈছে। তো বাকী যি মানুহ আছে তেওঁলোকেও আমাৰ অফিচৰ পৰা ফৰ্ম লৈ ল'ব পাৰে বা তেওঁলোকে অনলাইনো এপ্লাই কৰিব পাৰে। বা আমি আমাৰ ফালৰ পৰা এটা প্ৰেছ ৰিলিজৰ থ্ৰু এটা নম্বৰো আমি ৰিলিজ কৰি দিম। সেই নম্বৰটো তেওঁলোকে কণ্টেক্ট কৰি পেলাই ডিটেইলবিলাক ল'ব পাৰে। এতিয়া যি বাকী থকা মানুহসকল আছে তেওঁলোকক আমি এটা অনুৰোধ জনাম যে আপোনাৰ যদি কোনো মানে যদি আপুনি কোনোবা এনেকুৱা মানুহ যি কোভিডত মৃত্যু হৈছে তেওঁ যদি নেক্সট অফ কিন হয় তেতিয়াহ'লে আপুনি অতি সোনকালে এপ্লাই কৰিব পাৰে। 2 নম্বৰ কথাটো হ'ল এটা চেঞ্জ কৰিছে গভৰ্ণমেণ্টে এই যিটো এক্স গ্ৰেচিয়া এছিষ্টেঞ্চ আছে। যদি কোনো মানুহ কোভিড পজিটিভ হৈছিল আৰু কোভিড পজিটিভ হোৱাৰ এমাহৰ ভিতৰত তেওঁৰ মৃত্যু হৈছে আৰু যেতিয়া তেওঁৰ মৃত্যু হৈছিল তেতিয়া ছাপ'জ তেওঁ কোভিড পজিটিভো হ'ব পাৰে বা কোভিড তেওঁ নিগেটিভো হ'ব পাৰে। ইৰেছপেক্টিভ অফ that person will also be eligible to get this 50,000 of ex gratia assistance. মানে যদি কোনো মানুহ আছে তেওঁৰ কোভিড হৈছিল আৰু কোভিড হোৱাৰ এমাহৰ ভিতৰত তেওঁৰ মৃত্যু হৈছে, কিন্তু মৃত্যু হোৱাৰ সময়ত ছাপ'জ তেওঁ কোভিড পজিটিভ নহয়, মৃত্যু হোৱাৰ সময়ত হয়তো তেওঁ কোভিড নিগেটিভো হ'ব পাৰে, তেতিয়াও তেওঁ এই এক্স গ্ৰেচিয়া যিটো এছিষ্টেঞ্চ আছে 50,000ৰ সেই সুবিধাটো তেওঁ লাভ কৰিব পাৰিব। চ' এপ্লাই কৰিব পাৰিব। চ' যদি তেনেকুৱা কোনো মানুহ আছে যোনে এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্টলি DC অফিচৰ পৰা তেওঁলোকে ফৰ্ম লৈ যাব পাৰে বা তেওঁলোকে অনলাইনৰ যোগেদিও তেওঁলোকে এপ্লাই কৰিব পাৰিব। কিন্তু যিমান সোনকালে এপ্লাই কৰে সিমান সোনকালে আমি পইচাটো ৰিলিজ কৰি দিব পাৰিম। আৰু এনেকুৱা এটা প্ৰভিজন আছে যে যেতিয়া তেওঁৰ এপ্লিকেশ্যনখন আমি ৰিচিভ কৰোঁ তাৰ 30 দিনৰ ভিতৰতে আমি এই এছিষ্টেঞ্চটো আমি দিব লাগিব। এই এনেকুৱা এটা ৰেছপনচিবিলিটি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ। এছিষ্টেঞ্চৰ ক্ষেত্ৰত সেই মানুহজনৰ চৰকাৰী হ'লেও পাব বা বেচৰকাৰী হ'লেও পাব, তেনেকুৱা আৰু কোনো ক্ৰাইটেৰিয়াই নাই। চ' মানে কোনো তাতে একো মানে কণ্ডিশ্যনেলিটি নাই যে এইটো হ'লে নাপাব বা তেনেকুৱা, চৰকাৰী হ'লেও তাৰ প্ৰচেছটো ৰিগাৰ্ডিং আমি এটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো আমি ৰিলিজ কৰি দিম, DIPR থ্ৰু সেই ভিডিঅ'টো আমি ৰিলিজ কৰি দিম, তেতিয়া তেওঁলোকে গোটেই প্ৰচেছটো বুজিব। এপ্লিকেশ্যন হ'ব, অনলাইন এপ্লিকেশ্যনটো তেওঁলোকে CM কোভিড কেনেকৈ এপ্লাই কৰে তাৰ ৰিগাৰ্ডিং আমি এটা শ্বৰ্ট ভিডিঅ' স্ক্ৰীনশ্বট লোৱা এটা শ্বৰ্ট ভিডিঅ' আমি আমাৰ ফালৰ পৰা জাৰি কৰিম। আপোনালোকৰ কিবা ডাউট থাকে যদি কোনোবা তেনেকুৱা এপ্লিকেণ্ট আছে যোন এলিজিবল হয় কোভিডত কোনোবা আত্মীয়ৰ মানে মৃত্যু হৈছে, তেওঁলোকে আমাৰ DC অফিচৰ যিটো আমাৰ অফিচিয়েল মেইল আছে বা আমাৰ যিটো ফেচবুক পেজ আছে
বা যদি আমাৰ অফিচৰ কাৰোবাৰ নম্বৰ আছে তেওঁলোকৰ লগত কণ্টেক্ট কৰিও তেওঁলোকে গোটেই ডিটেইলছটো বুজি ল'ব পাৰে Sir, age এলিজিবিলিটি বুলি তেনেকুৱা একো ক্ৰাইটেৰিয়া 135 কোভিড ডেথ আমাৰ হৈছে ইয়াতে আৰু তাৰ ভিতৰতে 55 মানুহে অলৰেডি যিখন এপ্লিকেশ্যন আছে এপ্লিকেশ্যনখন লৈ গৈছে তো বাকী যিসকল মানুহ আছে তেওঁলোককো আমি মোবাইলৰ থ্ৰুদি কণ্টেক্ট কৰিব বিচাৰিছোঁ ঠিক আছে চ' তাৰ উপৰিও আমি প্ৰেছ ৰিলিজ দিছোঁ যাতে মেছেজটো তেওঁলোকে সোনকালে পায় তাৰ উপৰিও এটা নতুন বস্তু এড হৈছে সেই এডৰ ফিগাৰটো আমাৰ ইয়াত নাই লাইক যদি কোনোবা মানুহ কোভিড পজিটিভ হৈছিল সাপোজ 1 ডিচেম্বৰত মোৰ কোভিড মানে কোনোবা এজন মানুহ আছে তেওঁ কোভিড পজিটিভ হ'ল ৰেড টেষ্টেই হওক বা আৰটিপিচিআৰে হওক তাৰ যদি এমাহৰ ভিতৰত সেই মানুহগৰাকীৰ মৃত্যু হৈছে তেতিয়াহ'লেও তেওঁ এলিজিবল যিটো এক্সিকিউটিভ এছিষ্টেঞ্চ আছে তাৰ কাৰণে এলিজিবল হ'ব মৃত্যুৰ সময়ত তেওঁ কোভিড পজিটিভ নহ'লেও হ'ব মৃত্যু হোৱাৰ সময়টোত নট নেচেচাৰিলি ডেট পাৰ্চন ইজ টু বি certified as COVID positive. 1 month. Duration to 1 month হ'ব তাৰ উপৰিও যদি তেওঁৰ কিন্তু দুটামান এটা খালি সৰু কণ্ডিশ্যন এটা আছে এমাহৰ ভিতৰত যেতিয়া তেওঁৰ মৃত্যু হৈছে যদি সেই মৃত্যুটো হৈছে পয়জনিঙৰ কাৰণে বা ছুচাইডৰ কাৰণে বা হোমিচাইড বা এক্সিডেণ্টৰ কাৰণে ডেথ হৈছে তেতিয়াহ'লে সেই ডেথটো কনচিডাৰ কৰা নহ'ব কিন্তু যদি এনেই নৰ্মেলভাৱে ডেথ হৈছে বা কিবা বেমাৰতে মৃত্যু হৈছে তেতিয়াহ'লে সেই ডেটটোক এই এক্সক্ৰেচিয়া এছিষ্টেঞ্চৰ কাৰণে কনচিডাৰ কৰা হয় এই বস্তুটো আকৌ এবাৰ কৈ দিছোঁ এটা ডেটত কোভিড পজিটিভ হ'ল ৰেড টেষ্টেই হওক বা আৰটিপিচিআৰ টেষ্টেই হওক তাৰ এমাহৰ ভিতৰত কোভিড পজিটিভ হোৱাৰ এমাহৰ ভিতৰত তেওঁৰ মৃত্যু হৈছে কিন্তু যিটো তেওঁৰ এমাহৰ ভিতৰত মৃত্যু হৈছে সেই মৃত্যুটো এইকেইটা কাৰণৰ কাৰণে হ'ব নালাগে পয়জনিং হ'ব নালাগে ছুচাইড হ'ব নালাগে হোমিচাইড বা এক্সিডেণ্টৰ কাৰণে মৰিব নালাগে বা অন্য কিবা কাৰণত যদি তেওঁ মৰিছে আৰু মৰা সময়ত তেওঁ কোভিড পজিটিভ হ'বও পাৰে নহ'বও পাৰে তেতিয়া তেওঁ এলিজিবল